প্ৰথমতে মোৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ শুভকামনা জনালোঁ। আজি আমি প্ৰথম আজি জানুৱাৰী 1 তাৰিখ। আজি আমি খানা খাইছোঁ এইফালে চাব পাৰে। এইফালে পূৰা একদম ডিজে চিজে লৈ আহি এইফালে খানা খাই আছোঁ। আজি বালাত যোৱাৰ কথা আছিল, কিন্তু আমি ব্ৰহ্মপুত্ৰ বালাত যোৱাৰ কথা আছিল, কিন্তু আমি নেগেলোঁ। তাতে একদম চাব পাৰে। এইফালে ভাত বনাই আছে, এইগিলা খাৱাৰে কথা এজন ব্যক্তি এতিয়া খাওঁতে আছে। এতিয়া পুৰা তাৰ কাৰণে ৰেডি ৰেডি খানা খাই কেনে লাগছে? ভাল লাগছে, বঢ়িয়া। এয়া পুৰা ভাজা কাৰাকাৰি হৈ আছে। এয়া মোৰ দিছা বঢ়িয়া হৈছে। এয়া ভাজা লৈ দৌৰিছি। আমি যি পিকনিকত যোৱাৰ কথা আছিল, কেনচেল কিয় হ'ল? চৰকাৰে সেইকাৰণে মাৰিব লাগিব। তাৰে কথা আমি নদীত খাব পাৰোঁ। মানুহ কিবা ক'ব বিচাৰিব নেকি? ৰাইজৰ মানুহ কিবা ক'ব বিচাৰিব নেকি? থেংক ইউ।